এয়া মই মৰ্ণিং ৱাক ওলাইছোঁ, আপোনালোকক দেখাইছোঁ অলপমান দুৱাৰা চুকৰ দৃশ্য অলপ। এয়া এতিয়া গলিটো ওলাইছোঁ, বাহঁতৰ গলিটোৰ পৰা দেখাই আছোঁ আপোনালোকক দুৱাৰা চুকৰ পৰিৱেশটো অলপমান। এয়া মেইন ৰাস্তালৈ ওলাই যোৱা গলিটো। আপোনাৰ লেফ্ট ছাইডে ঘূৰি দিলে ইউনিভাৰ্চিটিটো পাব। এয়া হৈছে ফুটবল ফিল্ড দুৱাৰা চুকৰ। ইয়াত প্ৰগ্ৰেমো পতা হয়, বিহু মেলা কিবা থিয়েটাৰ চিয়েটাৰো পাতে। এইটো গলিত কুকুৰ আছে কিছু। এতিয়া এটা কুকুৰ মোক পিছা কৰিছিলে কামুৰিবৰ কাৰণে, মই শিলগুটি দলিয়াই খেদিলোঁ। এয়া চক দুটা ফ্লেট বনাই আছে, বেক চাইডে এটা বনাইছে, এফালে ফ্ৰণ্টত এইটো এটা বনি আছে। আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা। ইমান ওখ ফ্লেট, চক 7 মহলীয়া ফ্লেট। ইমান ধুনীয়া ফুলিছে, ধতুৰা ফুল দেখিছে, এনেকৈ লাইনটো ধতুৰা ফুলিছে। এয়া ফ্লেট বনাই আছে, এইটো গেট মেইন গেটটো বনাইছে। এইটো ইয়াৰ পৰাই ঘূৰিলোঁ আৰু বেছি দূৰ নাযাওঁ, অকলে খোজকাঢ়িবলৈও মন নাই যোৱা। ধতুৰা ফুল এইফালেও ফুলি আছে। এয়া চক এফালেও গলি এটা আছে এনেকৈ। এইটো লেডিজ লজ। এইফালে এইটো মানে দুৱাৰা চুকত অকল হোষ্টেলৰ কাৰণে বিখ্যাত আৰু। এইটো হৈছে প্ৰয়াত পিতৃ ৰামেশ্বৰ দুৱাৰাৰ মাতৃ ৰত্নমালা দুৱাৰা সোঁৱৰণী ফুটবল ফিল্ডখন এনেকৈ আছে। বতৰ বেয়া কাৰণে অলপ আন্ধাৰ হৈছে, বৰষুণ দিব এতিয়া, গতিকে মই সেইকাৰণে সোনকালে ঘূৰি আহিলোঁ। এইটো এটা গলি, এইটো হৈছে মধুবাণী পথ। এয়া মধুবাণী পথ, এইফালেও আছে বহুত মানুহ। এইফালে আছে আগতো ৰূপালী পথ। ইফালে দোকান কেইখনমান আছে, বন্ধ হৈ আছে এতিয়া বৰ্তমান, প্ৰায় বন্ধই দেখোঁ এই দোকানকেইখন, কেতিয়াবাহে খোলা হয় এইকেইখন। এখন টুলেট লিখা আছে বগাকৈ কাগজ এখনত। এফালেও আছে গলি কিছুমান, এইফালে এই লেফ্ট ছাইডেও আছে। এয়া ৰূপালী পথ, বাহঁতৰ গলিটো। এয়া ৰূপালী পথ। মই অলপ আগলৈ গৈছোঁ এতিয়া। এয়া মই অলপ আগলৈ আহিছোঁ আপোনালোকক দেখাবৰ বাবে। এয়া জাতীয় বিদ্যালয় এখন আছে, ৰূপনগৰ জাতীয় বিদ্যালয়, এই চাইডে বাওঁ চাইডে। এইফালে আছে ৰংগমঞ্চ, ইয়াত কিবা প্ৰগ্ৰেমো পতা হয় ৰংগমঞ্চত। এয়া মন্দিৰ, শিৱ মন্দিৰ এটাও আছে অলপমান আগত। এতিয়া মই গৈ আছোঁ, আপোনালোকক দুৱাৰা চুকৰ পৰিৱেশ অলপ দেখাই দিছোঁ। বৰ সুন্দৰ, কিন্তু ঘৰ দুৱাৰ বৰ পৰিপাটিকৈ আছে। এয়া মন্দিৰটো, সেৱা এটা জনাইছোঁ।
শিৱ মন্দিৰ। ৰাতিপুৱা মই গা পা ধুয়ে ওলাই আহিছিলোঁ, সেৱা এটা জনাইছোঁ। এই চাইডে ক'ত যায় সেইটো মই নাজানো। এইফালে গ'লে মানে আপোনাৰ আমলাপট্টিত ওলাইগৈ। এনেকৈ দোকান এয়া নতুনকৈ খুলিছে দোকানখন। এইফালে আছে পাৰ্লাৰ আছে, এনেকৈ আৰু কেইখনমান দোকান আছে। ইমান সুন্দৰ ঘৰ দেখিছে। বাহঁতৰ গলিটো সোমাম। ৰূপালী পথ ৰূপালী পথ। এই পোৱালিকেইটি স্পেলিং কৰি কৰি পঢ়ি আছিলে, PF পা PU কিবা কিবি কৈ, তাকে মই কৈছোঁ ৰূপালী পথ বুলি। স্কুল যোৱা নাই? কোন ক্লাছ? 6। তেতিয়া স্পেলিং যে পৰা নাই কিয়? পৰা নাই। কোনফালে ঘৰ? এইটো বাহঁতৰ গলিটো। এতিয়া সোমাইছোঁ। বতৰ অলপ বেয়া, বৰষুণ চিপ চিপকৈ দিছে, সেইকাৰণে মই আৰু বেছি দূৰলৈ নগ'লোঁ। অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক দুৱাৰ চুকৰ পৰিৱেশটো। এয়া নৰা বগৰী লাগিছে, চক নৰা বগৰী ইমান ধুনীয়া লাগি আছে গছজোপাত। এইফালে ৰাইজ কোনো উঠা নাই, ময়ে ফাৰ্ষ্ট উঠিছোঁ নেকি। এই ওপৰত ডগী দুটা চাই আছে মোক। এইফালে নতুনকৈ এঘৰ আহিব, ঘৰ মাটি পেলাইছে। এই দুটা মোক চাই আছে। আহ 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 আহ। মোক মাতিছোঁ ৰ'বা দেই, দিব। এইটো বাহঁতৰ ঘৰটো। বাহঁতৰ ওপৰত কমপ্লিট হোৱাগৈ নাই বনাই। ৰাইজ কোনো উঠা নাই, মই মৰ্ণিং ৱাক কৰিও আহিলোঁ। আমাৰ আমু ৰখি আছে মোলৈ, যাওঁতেও চাই আছিল। এতিয়া আহিছোঁ। আহিলোঁ, মই আহিলোঁ। কি হ'ল? এতিয়া নেখেলোঁ দেই। এতিয়া কোনো উঠাই নাই, অন্ধকাৰ। ঠেলিছা? আৰু ঠেলা। বাক ঠেলি দিয়া আকৌ। আংগা মাইতি। ডাঙৰকেইটাই উঠি সৰুটোক ঠেলুৱাইছে। গব মাচাটো উঠি যাব। ব'লা, আমি এতিয়া ওপৰলৈ যাওঁ, ওপৰত চাম। তোমাৰ হাত লেতেৰা হ'ল। পাৰিছা? ব'লা। মা কাপোৰ হেৰি কৰিছে মায়ে। কাপোৰ নিব আহিছে ওপৰৰ পৰা। ক'ত মা ক'ত? সেইজনী মা, সেইজনী মা। কেতিয়াত আছে? এফালে চক, দুৱাৰা চুক, ইউনিভাৰ্চিটিৰ ওচৰত। এয়া তামোল চক, একদম
ইয়াতে লাগি আছে আৰু ওচৰতে হাতে ছিঙিব পাৰি হাতে ছিঙি কুমলীয়া তামোল খেলিবা তুমি দেই হৈছে পইছে পইছে হাতে ছিঙিব পৰাকৈ তামোল গছ চব এইখিনি হোষ্টেল হয় ইউনিভাৰ্চিটিৰ কি চাবা বুবু হাই বুবু মোৰ চিঞৰি আছে ভাগিন বহি আছে অকণমান চুলি কাটিব বোলে এতিয়া চুনু মুনু চুলি কাটিছে মাকে কাৰ্টুন দেখাই আছে নহ'লে কাটিব নিদিয়ে কাৰ্টুন চালে সি ব্যস্ত হৈ থাকে মমায়েক ওচৰৰ মমায়েক এজনে চুলি কাটি দিছে এতিয়া লৰা লাগিছে এয়া আম ফুলিছে কাটিং আম হয় মন্দিৰৰ ওপৰেদি চব ইমান ধুনীয়া ফুল হোপা আমৰ গোটেই হোপা লাগিবলৈ হ'লে গছ ভাঙিয়ে যাব যিহেতু কাটিং পুলি বেছি ডাঙৰ নহয় এফালে আছে আপোনাৰ লিচু ফুল ফুলি আছে এয়া লিচু এফালে এয়া লিচু গছ এয়া আম গছ